মোৰ নাম শ্ৰীমতী ইখাৰাণী গগৈ। মই বিষ্ণুপ্ৰসাদ ৰাভাৰ এটি কবিতা আবৃত্তি কৰিম। কবিতাৰ শিৰোনাম ন সমাজ। অ জোনে জোনে আহ কেঁচা কোনে, আহ বনোৱাৰ দৌল, ন পোহৰৰ জিলিক সানি যাওঁ আগুৱাই বল। যুগমীয়া সাঁচতীয়া যা যাবৰি মুলি, চিকুণাই যাওঁ গা জোকাৰি দেহাৰ পুৰণি ধূলি। নতুন সাজত নতুন ভাৱত ন ধৰাটো জ্বলি, আগুৱাই যাওঁ লগৰীয়া দেখুৱাওঁ গাৰ বল। মুকুতিৰ পথ পোহৰাই যাওঁ আগবাঢ়ো বল বল। শাৰী শাৰী পজাবাৰী লাখে লাখে খাল, নিলগৰ পিটনিটোৰ পিত কোৱা জঞ্জাল। আলান ঢুপলীয়া ধূলাৰে ৰান্ধোন শাল, চাফ কৰি ঘাট সাজি আলি বাট। দেখুৱাওঁ গাৰ বল আহ আহ সমনীয়া, ন সমাজ গঢ়ো বোল।